ৰাধে ৰাধে নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ আজি এই ভিডিঅ'ত আমি আহি আছো বৃন্দাবনলৈ এই বৃন্দাবন হৈছে শ্ৰীকৃষ্ণৰ লীলাভূমি আৰু এই বৃন্দাবন হৈছে উত্তৰ প্ৰদেশৰ এখন পবিত্ৰ চহৰ এই বৃন্দাবন চহৰৰ প্ৰতিটো কোণতেই আপোনালোকে দেখিবলৈ পাব শ্ৰীকৃষ্ণৰ যি প্ৰতি থকা যি প্ৰেম বা শ্ৰীকৃষ্ণৰ প্ৰতি থকা যি ভক্তিভাৱ এই ভক্তিভাৱ আপোনালোকে সুন্দৰ ৰূপত দেখিবলৈ পাব আমি আজি এই বৃন্দাবনৰ এটি গুৰুত্বপূৰ্ণ মন্দিৰলৈ আমি আহি আছো যাক কোৱা হয় প্ৰেম মন্দিৰ এয়া আমি আহি পাইছোহি প্ৰেম মন্দিৰৰ দুৱাৰত এয়া চাওক প্ৰেম মন্দিৰৰ পৰিৱেশ এটা আধুনিক মন্দিৰ য'ত আপোনাৰ বিভিন্ন ৰঙী লাইটৰ দ্বাৰা আৰু বিভিন্ন ধৰণৰ কাৰুকাৰ্যৰ দ্বাৰা এই মন্দিৰটোক প্ৰতিষ্ঠা কৰা হৈছে চাওক আটাইতকৈ ধুনীয়া মন্দিৰ বৃন্দাবনৰ এয়া চাওক মন্দিৰ চৌহদত কালীয় দমনৰ কিছু দৃশ্যাংশ এতিয়া চাওক প্ৰেম মন্দিৰৰ ভিতৰৰ সামগ্ৰিক এক দৃশ্যাংশ
এয়া হ'ল প্ৰেম মন্দিৰৰ ভিতৰত থকা ৰাধা কৃষ্ণৰ মূৰ্তিভাগ। শেষত ভগৱান শ্ৰীকৃষ্ণই সকলোৰে মংগল সাধন কৰক তাৰ কামনাৰে আজি এই ভিডিঅ'টি সামৰণি মাৰিলোঁ। গতিকে ভিডিঅ'টি যিমান পাৰে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ